চ' ৰাইজ ৰাতিপুৱা বেগটো ল'লোঁ, বেগটো লৈ মেলি কেনে ডিউটিলৈ বুলি ওলাই আহিছোঁ। আৰু গুড মৰ্ণিং ৰাইজ, কেনে খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো বৰ্তমান ভালে। ৰাতিপুৱা দোকানলৈ বুলি ওলাই আহিলোঁ আৰু দোকানলৈ ওলাই আহি মেলি কেনে এইখিনি কল ল'লোঁ ৰাতিপুৱাই খাবলৈ। সদায় ৰাতিপুৱা মই কল খাওঁ, দেখিছে আপোনালোকে এইখিনি। সদায় ৰাতিপুৱা মানে মই কল খাওঁ, এই গতিকে দোকানলৈ বুলি ওলাই আহিলোঁ। কল দুটামান এই নিচিনা এইবোৰ বনে, জাবৰ পেলোৱা এইবোৰ বনে আৰু আইনা ফ্ৰেমবোৰ। এইখন হ'ল আইনা ফ্ৰেম, এনেকুৱাবোৰ বনে ইয়াত। আমি এইটো সৰু কোম্পানী এটাতে এই আমজোপা যে এনেকুৱা হয় বুলি, সেইজোপা আমজোপা ডাঙৰ হৈছেগৈ, লাহে লাহে গুটি লাগিবগৈ আৰু মানে জোপোৱা হয়। চ' ৰাইজ ৰাতিপুৱা বেগটো ল'লোঁ, বেগটো লৈ মেলি কেনে ডিউটিলৈ বুলি ওলাই আহিছোঁ। ডিউটিৰ পৰা ডাইৰেক্ট দোকানলৈ গুচি আহিলোঁ। আজৰি নাই মানে ৰুমত চব্জি নাই, সেইকাৰণে চব্জি নিব আহিলোঁ। এয়া চব্জি দোকান দেখিছে আপোনালোকে, চব্জি নিব আহিলোঁ। আজৰি বুলি কোৱা বস্তুটো নাই মানে, ডিউটি ডাইৰেক্ট ডিউটি 8টা বজাত ডিউটি আহিলোঁ। ডিউটিৰ পৰা ডাইৰেক্ট ছুটি হৈ কিনে বেগ দেখিছে, এইটো বেগটো লৈ আহিলোঁ মই। আৰু বেগটো লৈ কিনে ডাইৰেক্ট দোকানৰ বস্তু কিছুমান, চব্জি নাই, চব্জি লৈ যাম বুলি আহিলোঁ। চাই থাকক আপোনালোকে। আৰু চব্জি দোকানৰ পৰা এতিয়া ডাইৰেক্ট ৰেচন দোকানত পালোঁহি। ৰেচন দোকানত পাই মেলি কিনে আমি এতিয়া বস্তু ল'ব লৈছোঁ। এইফালে আলু গুটি আছে আৰু এইফালে কাটি আছে মাংস কাটি আছে। মাংস এতিয়া চাউলৰ ষ্টাইল কেনেকৈ বান্ধি দিছে দেখিছে? চাউল 10 কেজি 5 কেজি মজাকৈ বান্ধি দিছে মানে, একো টেনশ্যনেই নাই। আহিব লাগে, ল'ব লাগে, যাব লাগে। চাই থাকক। আৰু এইফালে সোমাই আহিলোঁ, আমাৰ পাৰ্টনাৰে ইয়াত মাংস কাটি আছে মজাকৈ। এইখন পাৰ্টনাৰৰ দোকান হয়, মজাকৈ এইটো মাংস কাটি আছে। কিমান হয় দোকানত? 1 কেজি 930। মাংস কেজি 130 টকা, বিলাহী কেজি 150 টকা। আপোনালোকে কমেণ্ট কৰি জনাব, মাংস খাবনে বিলাহী? মাংস খোৱাটো ভাল হ'বনে বিলাহী খোৱাটো ভাল হ'ব? কিবা বস্তু লয় ৰেডি, এতিয়া যাবলৈ ওলাইছোঁ। এখন অটো আহি পালে, অটোত মাল পুৰা উঠি গ'ল। অটোত মাল উঠি গ'ল। এইফালে আমি বজাৰ কৰি কিনে আহি পালোঁহি। এইখিনি বজাৰ কেইটাই মেলি দিলোঁ। এতিয়া বজাৰ মেলা নিচিনাকৈ ৰুমত এইফালে আলু থৈ দিলোঁ, পিঁয়াজ থৈ দিলোঁ আৰু এইফালে তেল চাবোন কিবা কিবি সেই অগৰম বগৰম ইয়াত আছে। আজি গোটা কৰি যিমানখিনি আনিছিলোঁ, এখন ঘৰ চলাটো এনেই সাধাৰণ কথা নহয়। আৰু এইফালে মাংস আনিছিলোঁ, মাংসখিনি বইল কৰি আছে। আৰু এইফালে কাটি আছে জলকীয়া, নহৰু, আদা, পিঁয়াজ সকলো কাটি আছে। চ' ৰাইজ আজি ভিডিঅ'টো ইমানেই আছিলে, ইমানতে আজি সামৰণি মাৰিছোঁ। নেক্সট এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা বাই বাই।